हेलो एवरीवन আজি এগ পনীৰ ৰেচিপি এটা লৈ আহিছো আৰু আপোনালোকে ভিডিওটো চাই থাকিব। ইয়াত মই 3টা ডিম লৈছো আৰু ডিমখিনি ধুনিয়াকে ভাঙি ফেটি লৈছো। আপোনালোকে যদি বেছি পনীৰ বিচাৰে তেতিয়া হলে বেছিকে ডিম লৈ লব। ইয়াত অকনমান নিমখ দি মই ভালকে ফেটি লম। ধুনিয়াকে ফেটিব। তাৰ পিছত এটা বাটি লম আৰু বাটিত অকনমান তেল সানি লম। যাতে পিছত যেতিয়া আমি ডিমটো উলিয়াম তেতিয়া লাগি নধৰে আৰু যাতে ভালকে ওলাই আহে। এনেকে ভালকে তেলটো সানি লব। খাই কিন্তু বহুত ভাল লাগে দেই। এতিয়া ডিমখিনি ইয়াত বাকি লম। এইখিনি এতিয়া আমি ষ্টিম কৰিম। এতিয়া কেৰাহী এখনত পানী অলপ গৰম কৰি ললো। তাৰ পিছত ইয়াৰ ওপৰত ডিমখিনি এনেকে দি দিম আৰু 10 মিনিটৰ কাৰণে ঢাক মাৰি থৈ দিব। 10 মিনিটও নালাগে, বহুত সোনকালে হৈ যায়। এয়া ঢাক মাৰি থৈ দিলো। তাৰ পিছত মাজতে চেক কৰিম হৈছে নে নাই। আৰু কেনেকৈ গম পাব, আপুনি টুথপিক এটা লৈ ল'ব আৰু এনেকে কুচি চাব আৰু এয়া শুকানকে ওলাইছে আমাৰ হৈ গ'ল। আৰু ইয়াত চাবচোন ইমান ধুনীয়াকৈ ওলাই আহিলে। আৰু যিহেতু মই 3টা ডিম লৈছিলোঁ আৰু মোৰ ইমানে ওলালে। এতিয়া ভালকে কাটি ল'ম আৰু আঁতৰৰ পৰা একদম ধৰিবই নোৱাৰিব যে এইটো মই ডিমেৰে বনাইছোঁ। পুৰা পনীৰ নিচিনাই লাগে দেখাত। এতিয়া মই পিচ পিচকে কাটি ল'ম। আৰু ইয়াত চাওকচোন পনীৰ নিচিনা লাগিছে নহয়নে? আৰু এটা ৰিকুৱেষ্ট আছে আপোনালোকলৈ, ভুলতো আপোনালোকে ভেজিটেৰিয়ান মানুহক কিন্তু এইটো খুৱাই নিদিব দেই, কাৰণ এইটো ডিম হয়। আৰু এই আমাৰ পিচ পিচকে কাটি ৰেডি কৰি ল'লোঁ। আৰু এগ পনীৰটো মই আজি কাবুলি আৰু আলুৰ লগত বনাম। আপোনালোকে মটৰৰ লগতো বনাব পাৰে। আৰু এয়া কাবুলি মই এফালে বনাই আছিলোঁ। এতিয়া পনীৰখিনি মানে এগ পনীৰখিনি ইয়াত দি দিম। আপোনালোকে অলপ ফ্ৰাইও কৰি ল'ব পাৰে, কিন্তু মই নাই কৰা, মই ডাইৰেক্ট দি দিছোঁ ইয়াতে। আৰু মোৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। খাই কিন্তু বহুত মজা লাগে দেই, আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন। আৰু এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে, একদম মানে ধৰিবই নোৱাৰিব যে এইটো মই ডিমেৰে বনাইছোঁ। একদম পূৰা পনীৰৰ নিচিনাই লাগিছে। আজিলৈ আহিলোঁ, বাই বাই।